হাই হেল্ল' নমস্কাৰ আসসালামুআলাইকুম। যিহেতু যোৱা কাইলৈ মই আহিছোঁ ঘৰত খাৰচাঙৰ পৰা ঈদ বুলি আহিছোঁ আৰু যাম 25 তাৰিখে মানে যাম আকৌ উভতি। এইকেইদিন কমপ্লিট ব্লগ দিবলৈ চেষ্টা কৰিম, কি কৰোঁ কেনেকৈ কৰোঁ। আজিতো সন্মুখত আহি পাইছে, শনিবাৰে হ'ব পাৰে দেওবাৰে হ'ব পাৰে, যি নহওক যেতিয়া হওক বিশ্ব উদযাপন কৰিব লাগিব। আৰু আজি মই ঘৰত কাম কৰিম, কি কাম কৰি আপোনালোকক দেখুৱাই আছোঁ। মোৰ লগত আছে পাপা কাম কৰি আছে, গিটি লৈ গৈছে পিছফালে, গিটি ঢালাই অলপ বাকী আছে। মইনা ঘৰ যাবলৈ ওলাইছে ঈদ বুলি, পূৰা ধামাকা আজি একদম পূৰা বেগ চেক লৈ আহিছে, একদম পূৰা মানে ঈদ লাগিছে আৰু মইনাৰো। তো যি নহওক মই আজি কি কাম কৰি আছোঁ, এই দেখিছে এই জেগাটো, এইটো সন্মুখত অলপ টাইলছ, চ' এই ৰুমতো টাইলছ লগোৱা আছে, এই ডোখৰটো বাকী আছে। তো আজি এই ডোখৰটো আজি কমপ্লিট কৰিম বুলি ভাবিছোঁ। তো দেখিছে এইখিনি জেগাটো কি ধৰণে একদম খান্দি গৈছে আৰু এইখিনিত বনাম, তেনে চাই থাকক। ঢালাই হৈ গ'ল, এতিয়া পাপাই মছলা বনাব, তাৰপাছত টাইলছ লগাম। পাপা কেনেকুৱা? একদম মজা এই চুলিটো কালাৰ কৰিলোঁ, কি কৈছে বুঢ়া হৈ গৈছে, কি কৈছে কালাৰ কৰি ল'লোঁ। টাইলছ য'তে ত'তে পৰি আছে, টুকুৰা টুকুৰা, এইখিনি টুকুৰাবিলাকে লগাই দিম আচলতে নাভাঙিবৰ কাৰণে। চব ফাইনেলি লগাই আছোঁ টাইলছ, এয়া অলপ আছে আৰু লগাই আছোঁ, আৰু অলপ আছে শেষ হ'ব। তাৰপাছত যাম বজাৰত ঈদৰ বজাৰ কৰিবলৈ। কেনেকুৱা কি লওঁ নলওঁ সকলো দেখুৱাম আজিৰ পৰা লৈ ঈদলৈকে, পূৰা ব্লগ দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক মোৰ ইউটিউব চেনেল। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে গৈ ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। বজাৰ কি ল'বি আৰু জোতা মোজা আৰু স্কুলৰ কাৰণে, ঈদৰ কাৰণে কি ল'বি? ফৰক ল'বি? মজা তেতিয়াহ'লে, যা কাপোৰ চাপোৰ পিন্ধ আৰু ওলা। মেহেৰ কি ল'বি? ফৰক। মেহেৰৰ বজাৰ গৰম আছে এইবাৰ, কাপোৰ বজাৰ নহ'ব মেহেৰৰ, যিহেতু সব বছৰ দৰে এইবছৰ তেনেকুৱা ঈদ কৰা নহ'ব। এনে ছোৱালীবিলাকক দিম, আৰু কিয়নো কেলে কি কথা নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। কিহৰ কাৰণে মই যোৱা বছৰ নিচিনা এইবছৰ ঈদ নকৰোঁ, তেনেহ'লে চাই থাকক ভিডিঅ'টো। অহা নতুন ব্লগ গোটেইখিনি কথা আপোনালোকৰ ওচৰত দাঙি ধৰিম। আমাৰ টাইলছ লগোৱা সম্পূৰ্ণ হ'ল, এয়া আপোনালোকে দেখিব পাইছে। এইটো কালাৰ মোৰ এই ৰুমৰ কালাৰ, যিটো অলপ বাচিছিলে সেয়ে দিলোঁ। পিচ কাটিঙৰ মানে কমপ্লিট আৰু কমপ্লিট হোৱা নিচিনা, কিন্তু বহুত দিনৰ পাছত, বহুত দিন হ'ল আৰু ইয়াত টাইলছ লগোৱা নাই, আজি লগালোঁ, খুবেই ভাল লাগিছে। তেনেহ'লে ব'লক এতিয়া আমি বজাৰত যাওঁ। তো ফাইনেলি মই আহি পালোঁ বজাৰ। মোৰ লগত আছে পাপাৰ মিছেছ আৰু মোৰ মানুহজনী আৰু মোৰ ছোৱালী। এতিয়া ভিতৰফালে সোমাই গৈছোঁ, আপোনালোকে দেখিব পাৰিছে। গৈ আছোঁ ভিতৰফালে কাপোৰ চাবলৈ, এই দোকানখনত আহিছোঁ। পাপাই এতিয়া কিবা মোৰ নম্বৰ এটা লওঁ বুলি কৈছে, লগতে যাম বুলি কৈছে। দেখিব পাইছে, কাপোৰ চাই চইচ কৰিছে। কি ক'ম, ইমানে কাপোৰৰ কালেকশ্যন আহিছে, ইমানে ধুনীয়া ধুনীয়া কাপোৰ, আৰু মানে কি লওঁ নলওঁ এনেকুৱা হৈ গৈছোঁ। আৰু দামত যথেষ্ট বহুত। আপোনালোকে এই কাপোৰখন দেখিছে, এই কাপোৰখনৰ দাম হৈ গ'ল আপোনাৰ 3500 টকা। এই কাপোৰখনৰ দাম 3500 টকা। কেনেকুৱা লওঁ, ইমান দাম কাপোৰ, কালেকশ্যন ভাল, কাপোৰৰ কোৱালিটিবিলাক ভাল। কিন্তু আমাৰ মাৰ্কেটাৰ যিও নহওক বহুত সস্তা বুলি ক'ব পাৰি, দাম দৰো মোলামুলি কৰিব পৰা যায়। এতিয়া মোক বিল বনাই দিছে, 3500 টকাৰ বিল বনাই দিছে এই কাপোৰখন। এতিয়া আহিছোঁ আমি চেণ্ডেলৰ দোকানত, দেখিব পাৰিছে জোতাৰো কালেকশ্যন বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে। যিহেতু বিহুও গৈছে, লগত ঈদো আহিছে, সেইবুলিহে দোকানীসকলে
বিভিন্ন ধৰণৰ ভেৰাইটিজ सैंडल निकालिए ना জোতা চেণ্ডেল কালেকশ্যন কৰিছে বহুত ভাল লাগিছে দেখিছে আপোনালোকে ভিডিঅ' কৰিছে তেওঁ মোৰ ছোৱালীজনীৰ কাৰণে চাওঁ কেনেকৈ লওঁ তেওঁ পচন্দ কৰিছে মই আৰু ভিডিঅ' বহি বহি বনাই আছোঁ আৰু মোৰতো জানে আৰু কোনো কাম নাই যাব লাগে লগত ঠিক আছে এইটো ছেকেণ্ড এখন দোকানত আহিছোঁ আকৌ চাবলৈ ইয়াতো বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে জোতাবিলাক চাওক না কি গাইজ কি কম জোতা এনেকুৱা লাগিছে লওঁ নিচিনা লাগিছে ইমান ধুনীয়া ধুনীয়া জোতা চেণ্ডেল বিভিন্ন ধৰণৰ বিভিন্ন ষ্টাইলৰ তেনেকুৱা লওঁ চাগে লওঁ নেকি লাগি আছে আৰু তাৰপিছত আহিছে কচমেটিক দোকানত যিহেতু এইটো বহুত পুৰণি কচমেটিক দোকান আমি 10 বছৰমান হ'ল এই কচমেটিক দোকানৰ পৰা আমি বস্তু নিয়া কিন্তু ব্যৱহাৰ কিন্তু বহুত ভাল ইয়াত আহিলে আমাক বহুত মানে ডিছকাউণ্টত আমাক বস্তু দিয়ে এই দাদাজনৰ কথাও বহুত ভাল আৰু মাহিনে মোক কিবা কিবি কৈ আছে কিবা গিফ্ট লওঁ কৈ আছে মই মনা কৈছোঁ তেনেহ'লে দুৰ্গা পূজাত ল'ম বুলি হ'ব দিয়া তাৰপিছত দেখিব পাৰিছে আপোনালোকে ইমান ধুনীয়া বাহিৰত যিটো বৰষুণ যাব ওলাইছে কিন্তু ইমান ডাঙৰ বৰষুণ দিছে বতাহ দিছে অলপ দেৰি ৰৈ দিলোঁ তাৰপিছত এয়া আমাৰ দাদাজনে বিল বনাইছে বিল হ'ল 1600 টকামান বিল হৈছে কচমেটিকৰ যি নহওক এতিয়া আমি যাব লাগে দাদাও বাই দিছে বাহিৰত ওলাইছোঁ যাম বুলি তেতিয়া ইমানটোতে ইমানে বৰষুণ আকৌ সোমাই আহিলোঁ এতিয়া ছাতি লওঁ কেনেকৈ ছাতি লওঁ আপোনালোকে দেখুৱাইছে চব ছাতিখন মেলি দিলে ইমানেই ডাঙৰ ছাতি কি ক'ম আপোনালোকে চব ইমানেই ডাঙৰ ছাতি গোটেইখিনি আমি গোটেই চাৰিজন আছোঁ চাৰিজনে আৰু ছাতিখনৰ ভিতৰত সোমাব পাৰে দিয়ক ছাতিখন ইমান ধুনীয়া আৰু ইমান বহল ডাঙৰ তাৰপিছত আহিলে আমি ব্ৰইলাৰ দোকানত পাপু ব্লকত তেখেতৰ দোকান তেখেতৰ পৰা ৰাতি 9:30মান বাজিছে কি বনাব বোলো ব্ৰইলাৰকে খাওঁ বোলো ব্ৰইলাৰ 150 টকামান ল'লোঁ আৰু এতিয়া ব্ৰইলাৰ এতিয়া আমি ঘৰৰ ফালে উভতিম ঘৰত আৰু চব ঘৰত আহি কিনে আপোনালোকক দেখুৱাইছোঁ জোতা চেণ্ডেল কাপোৰ বিভিন্ন ধৰণৰ কাপোৰ অলপ আছে কাপোৰ আৰু বজাৰ কৰিবলৈ যিহেতু অহা কাইলৈ আকৌ যাম ল'বলৈ তেনেহ'লে কি ক'ম আৰু কালি আকৌ দেখুৱাম আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো শেষলৈকে ফাইনেলি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰি অহা কাইলৈ নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগত আহিম আজিলৈকে ইমানতে ভিডিঅ'টো সমাপ্ত কৰি কালি আকৌ নতুনকৈ ভিডিঅ' দিম বুলি আশা কৰি আজিলৈ ইমানেই মোৰ ফালৰ পৰা আগতীয়াকৈ সকলোকে ঈদ মুবাৰক।